हेलो नमस्कार मोर नाम कविता बरकटकी आपनालोक सकलोके मोर अन्य एटा भिडिओলৈ আকৌ এবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে অলৰেডি থাম্বনেল চাই গম পালেই। মই জানো যে এনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ চাই পেলাই আপোনালোকে আগ্ৰহী নহয় বা ইন্টাৰেষ্টেড নহয়, তথাপিও মই বনাইছো কাৰণ আপোনালোকৰ এনেকুৱা এটা সমস্যা এতিয়ালৈকে হোৱা নাই, কিন্তু মেবি আগলৈ গৈ এনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে বা আপোনালোকৰ ফেমিলি মেম্বাৰ্ছ বা মা দেউতাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে য'ত নেকি গাঁঠিৰ বিষ, নি পেইন, জইণ্ট পেইন, বহিলে উঠিব নোৱাৰা সমস্যা, এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। কাৰণ আজিকালি এই বিষটো এটা কমন প্ৰব্লেম হৈ গৈছে, প্ৰায় মানুহৰে এই বিষ কবিলাক হ'বলৈ লৈছে। তেনে ক্ষেত্ৰত আমি পিছত মেডিচিনৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাওঁ বা পেইন কিলাৰ্ছ ল'বলগীয়া হয়। পেইন কিলাৰ্ছো কামত নিদিয়া অৱস্থা হয় পিছত, তাৰপিছত আমি ষ্টেৰইড ইনজেকশ্যন ল'বলগীয়া হয়, চাৰ্জাৰী আৰু অপাৰেশ্যন পৰ্যন্তও কৰিবলগীয়া হয়। কিন্তু আমি যদি প্ৰব্লেমটোৰ কথা গম পাওঁ, তাৰ ৰুট কজটোৰ বিষয়ে গম পাওঁ, কেনেকৈ হৈছে বা কিহৰ কাৰণে হৈ আছে এই বিক্ষোভবোৰ, তেতিয়া আমি তাৰ প্ৰব্লেমটো অট'মেটিক গম পাম বা অট'মেটিক তাৰ সলিউশ্যনটো ওলাই যাব। তেতিয়া আমি ইমান দামী দামী মেডিচিনছ বা ইমান ষ্টেৰইড অপাৰেশ্যন নকৰাকৈ আমাৰ ঘৰতে কিছুমান চিম্পল ষ্টেপ ফ'ল' কৰি পেলাই আমাৰ এইখিনিৰ পৰা আৰাম পোৱা যাব। আমি ৰিলিফ পাম বা বিক্ষোভবিলাক আমাৰ ঠিক হ'ব, যিমানেই পুৰণা বিক্ষোভ নহওক কিয়। চ' ভিডিঅ'টো অকণমান ধৈৰ্য সহকাৰে আপোনালোকে সময় উলিয়াই পেলাই শেষলৈকে চাই থাকক, যাতে আপোনালোকৰ সহায় হয় আৰু আপোনালোকে নিজৰ ফেমিলি মেম্বাৰ্ছ বা মা দেউতাক সহায় কৰিব পাৰে। কাৰণ বয়স বাঢ়ি অহাৰ লগে লগে এই বিক্ষোভবিলাক জেনেৰেলি হ'বলৈ ধৰে আৰু বাঢ়ি আহিবলৈ ধৰে। আজি এই ভিডিঅ'টোৰ দ্বাৰা সকলোখিনি শ্বেয়াৰ কৰিম। নি পেইন, জইণ্ট পেইন, আৰ্থৰাইটিছ, ৰিম'টড আৰ্থৰাইটিছ, চাৰ্ভাইকেলৰ নিচিনা বেমাৰ, স্পণ্ডেলাইটিছ আদি সকলো বিষ, কঁকালৰ বিষ, বাত বিষ আদি সকলোখিনি এই ভিডিঅ'টোত কিহৰ কাৰণে হয় বা ইয়াৰ সলিউশ্যন কি, সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে অকণমান ধৈৰ্য সহকাৰে আপোনালোকে চাই থাকক। মোৰ আগৰ যিখিনি ভিউৱাৰ্ছ তেওঁলোকে অলৰেডি জানেই যে মই এইখিনি কিহৰ কাৰণে শ্বেয়াৰ কৰি আছোঁ, কিন্তু নতুনকৈ যিখিনি এড হৈছে বা আহিছে তেওঁলোকে নাজানিবও পাৰে। তো আকৌ এবাৰ মই কৈ দিওঁ যে মই নিজেও ভুক্তভোগী এইখিনি, সেইকাৰণে মই এইখিনি শ্বেয়াৰ কৰোঁ। আৰু এটা কথা এইখিনিতে কৈ লওঁ যে বহুতে ভাবিবও পাৰে মই এইখিনি কথা শ্বেয়াৰ কৰি থকাৰ কাৰণে যে মই কোনোবা ডক্টৰ নেকি, মই কোনো চাৰ্টিফাইড ডক্টৰ নহয় বা কোনো তেনেকুৱা হেল্থৰ লগত ৰিলেটেড কোনো চাৰ্টিফাইড তেনেকুৱা মেডিকেল লাইনত কৰি থকা কোনো তেনেকুৱা পাৰ্চন নহয়। মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা যিখিনি মই ইমান বছৰে শিকি আহিছোঁ বা যিমানখিনি মই জানো বা যিমানখিনি মই নিজে ভুক্তভোগী হৈ পেলাই গোটেইখিনি মই এক্সপিৰিয়েঞ্চ কৰি আহি মই গোটেইখিনি ৰিচাৰ্চ কৰি তাৰ আধাৰত এইখিনি মই শ্বেয়াৰ কৰি আছোঁ বা শ্বেয়াৰ কৰি যাম। আৰু মই মোৰ যিখিনি মেণ্টৰ্ছৰ পৰা মই যিখিনি নলেজ মই শিকিছিলোঁ বা ক্লাছেছ লৈছিলোঁ সেইখিনি আধাৰতে মই এইখিনি শ্বেয়াৰ কৰিছোঁ। চ' আৰু দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। প্ৰথমতে বিষখিনিৰ কাৰণটোৰ ওপৰতে ডিছকাছ কৰোঁ, তাৰপিছত সলিউশ্যনটোৰ কথা ক'ম। বিষবোৰ কিহৰ কাৰণে হয় আমাৰ বডিত। চ' আমি সৰুৰ পৰা যেতিয়া আমি ডাঙৰ হৈ আহোঁ, আমি যেতিয়া বাচ্চা বা সৰু থাকোঁ, তেতিয়া তাৰ পিছত লাহে লাহে আমি ডাঙৰ হৈ আহি থাকোঁ। চ' সৰুতে আমাৰ বডিত যিমানখিনি এনাৰ্জি বা যিমানখিনি এক্টিভনেছ থাকে সেইখিনি লাহে লাহে আমাৰ বয়স বাঢ়ি অহাৰ লগে লগে সেইখিনি কমি কমি আহি থাকে। আমাৰ বডিত এক্টিভনেছ আৰু এনাৰ্জিটো নাইকিয়া হৈ আহি থাকে। সৰুতে আমাৰ হজমি শক্তি হওক, আমাৰ ভোক লাগে সোনকালে বা খাব পাৰোঁ বেছিকৈ, কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ হজমি শক্তিটোও কমি আহে আৰু আমাৰ ভোকটোও লাহে লাহে নাইকিয়া হৈ আহে। চ' এইখিনি আমাৰ কিহৰ কাৰণে হয়? এইখিনি আমাৰ বডিত আমাক ভগৱানে তেনেকেই ডিজাইন কৰিছে যে আমাৰ বডিত এটা পাৱাৰ থাকে বা শক্তি থাকে, আৰু সেই শক্তিটোক আমি প্ৰাণ শক্তি বুলি কওঁ। সেই প্ৰাণ শক্তিটো আমাৰ সকলোৰে শৰীৰতে থাকে, আৰু সেই প্ৰাণ শক্তিটো লাহে লাহে কি হয়, খৰচ হৈ আহি থাকে। লাহে লাহে তাৰ কেপাচিটিটো কমি কমি আহি থাকে, আৰু যিমান আমি তাক খৰচ কৰিম সিমান লাহে লাহে কমি কমি আহি থাকে। তো সৰুতে যিমানখিনি তাৰ এক্টিভনেছ বা যিমান এটা এনাৰ্জি থাকে, বয়স বাঢ়ি অহাৰ লগে লগে সিমানখিনি নোহোৱা হৈ
গৈ থাকে আৰু সৰুতে আমাৰ হাড় ভাগিলে বা তেনেকুৱা বেমাৰ হ'লে অলপ সোনকালে ৰিকভাৰী হয় বা হাড়ডাল অকণ সোনকালে জইন হয়, কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে সেই সৰু ল'ৰা ছোৱালী এটাতকৈ সেই বয়সীয়াল মানুহ এজনৰ হাড়ডাল জইন হওঁতে অলপ বেছি সময় লাগে। যেনেকৈ ধৰি লওক ইনভাৰ্টাৰ এটা, তাৰ এটা কেপাচিটি থাকে তাক চলোৱাৰ। আমি যদি ফেনখন বা ফ্ৰিজটো চলাইছোঁ তেন্তে টিভিটো আমি লগাব নোৱাৰোঁ, বা আমি যদি ফ্ৰিজটো বা ফেনখন চলাইছোঁ তেন্তে আমি টিভিটো কাট ডাউন কৰিব লাগিব, মানে তাৰ কেপাচিটিটো। ঠিক তেনেকৈ আমাৰ শৰীৰতো সেই প্ৰাণ শক্তিটো আমি যিমান খৰচ কৰিম আমি সিমান মানে লাহে লাহে আমাৰ সেই পাৱাৰটো কমি কমি আহি থাকে আমাৰ। আৰু এটা এক্সাম্পলৰ সৈতে ধৰি লওক এজোপা গছ, এই গছজোপা বহুত ধুনীয়াকৈ হৰা ভৰা হৈ আছে, একদম সেউজীয়া, ইয়াৰ পাত আৰু অলপ দিনৰ পাছত ই ফল ফুল চব দিব। তাৰপিছত আৰু এজোপা হৈছে এজোপা গছ। এজোপা গছজোপা কি হৈছে, ইয়াত পাত নাই, ইয়াত একো নাই, মৰহি গৈছে লাহে লাহে, কিন্তু ইয়াত সিমানেই জীয়াই আছে, কিন্তু ই মৰি যোৱা নাই, ই শুকাই গৈছে। আৰু এজোপা হৈছে এজোপা ধুনীয়া লহপহকৈ বাঢ়ি অহা গছ। আমি এই গছজোপাৰ এতিয়া আমি যেনেকৈ বিচাৰোঁ, আমি এই গছজোপাৰ এই ডাল পাতবিলাক যদি এনেকৈ ৰুব বিচাৰিম, যদি পাতটো এনেকৈ কৰিব বিচাৰিম, এনেকৈ কৰিব বিচাৰিলে মানে কি হ'ব, ই ধুনীয়াকৈ এনেকৈ বেণ্ড হ'ব পাৰিছে। ইয়াৰ ডিঙিটো এনেকৈ ঘূৰাব বিচাৰিলে ই ধুনীয়াকৈ ঘূৰাব পাৰিছে। ইয়াৰ এইখিনি অংশ এনেকৈ বেণ্ড কৰিব বিচাৰিছোঁ, বেণ্ড হৈ গৈছে ধুনীয়াকৈ, ই ভাগি যোৱা নাই। কিন্তু এডাল গছ শুকাই গৈছে। ইয়াৰ এই ডাল পাতবিলাক আমি যদি এনেকৈ বেণ্ড কৰিব বিচাৰোঁ, ই কি হ'ব, ই ভাগি যাব। ইয়াক এনেকৈ কৰিলে ই ভাগি যাব। ইয়াৰ এই কাঠিবিলাক অংশবিলাক এনেকৈ কৰিলে মানে ই বেণ্ড নহয়, ই তথৰ, ই কোনো ধৰণৰ ই ভাগি গ'ল, ই বেণ্ড হ'ব নোৱাৰে। তো ইয়াক এতিয়া এইডালৰ নিচিনা হ'বৰ কাৰণে কি কৰিব লাগিব, এতিয়া আমি এইডালকো ইয়াৰ নিচিনা কৰিব লাগিব, আৰু এইডালক ইয়াৰ নিচিনা কৰিবলৈ হ'লে ই ধুনীয়াকৈ বেণ্ডো হ'ব পাৰিব, অলপ পিছত হৰা ভৰা পাত হ'বৰ কাৰণে ইয়াক কি কৰিব লাগিব। এতিয়া আমি ধুনীয়াকৈ ইয়াক পোষণ শক্তি পাবৰ কাৰণে পানী দিব লাগিব, আৰু পানী আৰু মাটি দিব লাগিব, কাৰণ ইয়াক যদি আমি এতিয়া এক বাল্টিং পানীটো সোমোৱাই থওঁ তেন্তে ই মৰি যাব। এক বাল্টিং পানীত সোমাই দিব নোৱাৰোঁ, ইয়াক কি দিব লাগিব, মাটি আৰু পানী দুইটা সম পৰিমাণে দিব লাগিব। ইয়াৰ ৰুটেডটো মানে ইয়াৰ ৰুটটো ক'ত আছে, ইয়াৰ ৰুটটো হৈছে মাটিত আছে তলত। ঠিক তেনেকৈ ইয়াক পানী আৰু সেই মাটিৰ কম্বিনেশ্যনটো যেতিয়া দুইটা বস্তু সম পৰিমাণে দিয়া যাব, তেতিয়া সি আগৰ দৰে এনেকুৱা হৰা ভৰা আৰু এনেকুৱা হৈ যাব ধুনীয়া। ঠিক তেনেকৈ ইয়াক এইডালৰ নিচিনা কৰিবৰ কাৰণে আমি কি কৰিলোঁ, পানী আৰু মাটি দিলোঁ। তো ইয়াকতো আমি কোনো ধৰণৰ মেডিচিনছ দিয়া নাই, বা ইয়াক এইজোপা নিচিনা হ'বৰ কাৰণে আমি ষ্টেৰইড বা ইনজেকশ্যন দিয়া নাই, বা কোনো ধৰণৰ ইয়াক ভিটামিনছ খোৱা নাই, একো খোৱা নাই। ইয়াক চিম্পল আমি কি দিলোঁ, পানী আৰু মাটি। এই গছজোপাৰ ৰুটেড, এই গছজোপাৰ শিপা গুৰি দুইডাল মাটিৰ লগত যেতিয়ালৈকে ই থাকিব সংস্পৰ্শত, তেতিয়া তাত পানী দিলে মানে সি আকৌ এইডালৰ নিচিনা ই ধুনীয়াকৈ হৰা ভৰা হৈ যাব, ই ধুনীয়াকৈ ৰাস্তাত ইয়াৰ পূৰা গ্ৰীজটো আহি যাব। তাৰপিছত ইয়াক যেনেধৰণৰে আমি ৰুব বিচাৰিম এইডালৰ নিচিনা, তাৰ ডিঙিটো যদি আমি ঘূৰাব বিচাৰোঁ ঘূৰিব, তাৰ হাত ভৰি সকলোবিলাক এনেকৈ বেণ্ড কৰিলে বেণ্ড হ'ব। কি আমাৰ মানৱ শৰীৰৰ ইয়াৰ যেনেকৈ ৰুটটো হৈছে তাৰ তলত মাটিত, আৰু ঠিক তেনেকৈ আমাৰ মানুহৰ ৰুটটো কি, আমাৰ মানুহৰ শৰীৰৰ ৰুটটো হৈছে আমাৰ পেটটো। এতিয়া আমাক ধুনীয়াকৈ ভগৱানে বা মাদাৰ নেচাৰে আমাৰ শৰীৰৰ কাৰণে, আমাৰ এই ৰুটৰ কাৰণে মাটি আৰু পানী সম পৰিমাণে ধুনীয়াকৈ ডিজাইন কৰিছে। তেনেকুৱা ধৰণৰ খাদ্যবস্তু ডিজাইন কৰা হৈছে যিখিনিত সম পৰিমাণে মাটিও থাকে আৰু পানীও থাকে। এনেকুৱা ধৰণৰ শাক পাচলি বা ফল মূলবোৰ
ধুনীয়াকৈ ডিজাইন কৰা হৈছে কাৰণ আমাৰ পৃথিৱীখন কিহৰে গঠিত আমাৰ পৃথিৱীখন 70% অফ ৱাটাৰ আৰু বাকি 30% লেণ্ড মাটিৰে গঠিত ঠিক তেনেকৈ আমাৰ শৰীৰটো তেনেকৈ ডিজাইন কৰা হৈছে যে 70% অফ ৱাটাৰ আৰু বাকি 30% মাংসপেশী হাৰ্ডি আদিৰ দ্বাৰা তৈয়াৰী ঠিক তেনেকৈ সেই অনুযায়ী আমাৰ খাদ্যবস্তুটো তেনেকুৱাই হ'ব লাগে যে 30% অফ এচিডিক আৰু বাকি 70% কি হ'ব লাগে ৱাটাৰ ৰিচ মানে ৱাটাৰ থকা খাদ্য হ'ব লাগে কিন্তু আমি তাৰ একেবাৰে উল্টাটোৱেই কৰোঁ আমি 70% অফ এচিডিক ভোজন কৰোঁ আৰু বাকি তাৰ 20 বা 30% ৱাটাৰ ৰিচ মানে পানী থকা বস্তু আমি খাওঁ দুই ধৰণৰ খাদ্যবস্তু আছে এটা হৈছে এলকালাইন মানে ৱাটাৰ ৰিচ ফুড যিখিনি খাদ্যবস্তুত পানীৰ পৰিমাণ বেছি থাকে আৰু এটা হৈছে এচিডিক যিখিনি খাদ্যবস্তুত পানীৰ পৰিমাণটো অলপ কম থাকে যেনে আমি যিখিনি মানে সম্পূৰ্ণ থালিখন যেনেকৈ খাওঁ আমি ভাত ভাজি দালি এনেকুৱা ধৰণৰ খাদ্যবিলাক এচিডিক হয় আৰু বাকি ফল-মূল শাক-পাচলি ফ্ৰেছ শাক-পাচলি ফল-মূল এনেকুৱা ধৰণৰ খাদ্যবিলাক হৈছে ৱাটাৰ ৰিচ ফুড আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে আমি 70% অফ ৱাটাৰ ৰিচ ফুড খাব লাগে আৰু বাকি 30% বা 20% খুব বেছি আমি এচিডিক খাব লাগে কাৰণ আমাৰ বডিত ব্লাডৰ যিটো ৰেঞ্জ ব্লাডৰ pH ভেলু সেইটো আমাৰ 7.3 বা 7.4 এনেকুৱা ৰেঞ্জত থাকিব লাগে আৰু সেইটোৱে আমি কনষ্টেণ্টলি মেইনটেইন কৰিব চেষ্টা কৰিব লাগে আমাৰ এই ব্লাডৰ যেতিয়া আমাৰ এই ব্লাডৰ pH ভেলুটো আমি অধিক মাত্ৰাত আমাৰ ডায়েটত যদি আমি কাৰ্বহাইড্ৰেট জাতীয় বস্তু বা আমি বেছি গ্ৰেইনছ আমি আনাজ জাতীয় বস্তুবিলাক বেছিকৈ খাওঁ এচিডিক বস্তুবিলাক বেছিকৈ খাওঁ তেতিয়া আমাৰ ব্লাডৰ এই ব্লাডটো আমাৰ কি হৈ যায় এচিডিক হৈ যায় আৰু আমাৰ বডিটো লাহে লাহে এচিডিক হৈ যায় আৰু তাৰ ফলত আমাৰ যিখিনি হাড় আমাৰ মাসলছ হাড় এইখিনি আমাৰ ফ্লেক্সিবিলিটিটো নাইকিয়া হৈ যায় আৰু লাহে লাহে হাড় টান হ'বলৈ ধৰে ইয়াৰ লচক ইয়াৰ গ্ৰীছটো নাইকিয়া হৈ যায় তাৰ ফলতে আমাৰ এই হাড়ৰ বেমাৰবিলাক হ'ব ধৰে আমাৰ বডিটোত যেতিয়া ফ্লেক্সিবিলিটিটো লাহে লাহে নাইকিয়া হৈ যায় আমাৰ বডিৰ যেতিয়া হাড়বিলাক যদি আমাৰ ফ্লেক্সিবিলিটিটো নাইকিয়া হৈ গ'লে সি লাহে লাহে টান হ'বলৈ ধৰে জঠৰ হ'বলৈ ধৰে তাৰপিছত তাত থকা সেই গ্ৰীছটো নাইকিয়া হ'বলৈ ধৰে আৰু তাৰ ফলত আমাৰ শৰীৰটো এই গছজোপাৰ নিচিনা শুকাই যাবলৈ ধৰে সেইকাৰণে আমাৰ বডিটো এনেকৈ লাহে লাহে এনেকুৱা জঠৰ হ'বলৈ ধৰে তাৰ যদি আমি ডিঙিটো এতিয়া আমাৰ ডিঙিটো যদি জঠৰ হৈ যায় আমি এনেকৈ ঘূৰাব নোৱাৰিম হাত ভৰিবিলাকৰ লচকটো যেতিয়া নাইকিয়া হৈ যাব আমি এনেকৈ ঘূৰাব নোৱাৰিম বা কাম কৰিব নোৱাৰিম আমাৰ বডিটো যেতিয়া ফ্লেক্সিবিলিটিটোৱে নাইকিয়া হৈ যাব তেতিয়া লাহে লাহে আমাৰ শৰীৰটোৱে কাম নকৰা হৈ যায় আৰু তাৰ ফলত আমাৰ কি হয় লাগিলে যিমানেই বয়স নহওক কিয় আমাৰ যদি বডিটোত ফ্লেক্সিবিলিটিটো থাকে তেতিয়াহ'লে আমি 50 বছৰ বয়সতো এজন আমি ডেকা মানুহৰ নিচিনা আমি সফল ডেকাৰ নিচিনা কাম কৰিব পাৰিম বা সফল ডেকাৰ নিচিনা থাকিব পাৰিম কিন্তু আমাৰ যদি 20 বছৰ বয়সতেই যদি তেনেকুৱা এটা অৱস্থা হয় তেন্তে আমাৰ সেই 20 বছৰ বয়সতে এজন বুঢ়া মানুহৰ নিচিনা আমাৰ শৰীৰটো বুঢ়া মানুহৰ নিচিনা হ'ব চ' এইখিনি মই এটা চিম্পল উদাহৰণৰ সৈতে এইখিনিৰ ওপৰত ক'লোঁ চ' আৰু ভিডিঅ'টো আৰু গৈ থাকিলে আৰু দীঘল হৈ গৈ থাকিব তাৰপিছত ইয়াৰ যিখিনি সলিউশ্যন আমি এতিয়া এই বিষ কফবিলাক হ'লে আমি ঘৰত বহিয়ে কেনেকৈ আমি ইয়াক ঠিক কৰিব পাৰোঁ যিমানেই পুৰণা বেমাৰ নহওক কিয় বাত বিষ হওক বা যিমানেই প্ৰব্লেম নহওক কিয় উঠিলে তলত বহিলে উঠিব নোৱাৰা প্ৰব্লেম খোজকাঢ়ি যাব নোৱাৰা যিমানেই প্ৰব্লেম নহওক এই সকলোখিনি ঠিক হ'ব এই সকলোখিনিৰ পৰা ৰিলিফ পাব ঘৰতে বহি বহি আৰু ইয়াৰ সলিউশ্যন আমি কি খাব লাগিব বা কি নাখাব লাগিব এই খোৱা নোখোৱাবিলাকৰ বিষয়ে মই নেক্সট ভিডিঅ'টোত পাৰ্ট 2 মই শ্বেয়াৰ কৰিম আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে শ্বেয়াৰ কৰিলোঁ আপোনালোকে ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে মা দেউতাৰ লগত নিজৰ কাৰণ তেওঁলোকে যদি ভুগি আছে এনেকুৱা প্ৰব্লেমবিলাক আজিকালি কমন প্ৰব্লেম হৈ গৈছে বিষত কোনো মানুহে আজিকালি ভুক্তভোগী হয়েই গতিকে তেনে ক্ষেত্ৰত আপোনালোকে শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল নটিফিকেশ্যনটো ক্লিক কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই যায় আজিৰ ভিডিঅ'টো ইমানেই আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে বা ইয়াৰ পৰা কিবা নহয় কিবা এটা আপোনালোকে উপকৃত হ'ব তো তেতিয়ালৈকে আপোনালোকে ভালে থাকক আৰু সুস্থ থাকক